Good afternoon, friends. আৰু মই এতিয়া লাঞ্চ বনাবলৈ আহি গ'লো 12টা বাজিলে আৰু আজি মই বনাম ৰাজমা বনাম তাৰ পৰা একচুয়ালি কি ৰাতিপুৱা আমি ব্ৰেকফাষ্টত খোৱা কথা আছিলে পুৰি আৰু ৰাজমা কিন্তু খোৱা নহল সেইকাৰণে আৰু মই ভাবিছিলোঁ সেইকাৰণে মানে হৰকে অলপমান তিয়াই থৈছিলোঁ কি মই ভাবিছিলোঁ কি ৰাতিপুৱা যদি পুৰি খাওঁ পুৰি লগতে খাম নহ'লে যদি খোৱা নহয় বাই চান্স তেতিয়া আকৌ ৰাতিপুৱা খালেও মানে বহুতখিনি তিয়াই থৈছোঁ যে সেইকাৰণে লাঞ্চ অলপ হৈ গ'লহেঁতেন আৰু সেইকাৰণে মই সৰহকৈ তিয়াই থৈছিলোঁ কিন্তু ৰাতিপুৱা আমাৰ পুৰি খোৱা নহ'ল আৰু এতিয়া মই ৰাজমা বনাব লৈছোঁ ৰাতিপুৱা আমি খালোঁ মেগী খালোঁ আজি মানে মেগীটো একদম অপশ্যনেল আৰু আজি মানে কি হ'ল কি নাজানো আৰু পুৰি হাজবেণ্ডে ক'লে পুৰি নালাগে ইজি হৈ যাব সেইকাৰণে জলপানে খাই দিম সেই বুলি ক'লে তাৰপিছত মই ঠিক আছে জলপান যদি আৰু জল্দি হৈয়ে যাব কিনো তিয়াব লাগে আৰু খাব লাগে আৰু তাৰপিছত সেইকাৰণে তেতিয়া ঘৰ সাৰি আছিলোঁ আমি ঘৰ সাৰি মচি আছিলোঁ মই তাৰপিছত লাষ্টত জলপানো খোৱা নহ'ল আমাৰ মেগী খোৱা হ'ল মেগী খালোঁ তাৰ পৰা এতিয়া মই বনাবলৈ আহিলোঁ ৰাজমা বনাওঁ এতিয়া আৰু মানে কি হয় মানে এটা ইজি হৈ যায় ইজি মানে কি যদি আমি এখনে কাৰী নিচিনাকৈ বনাওঁ তেতিয়াহ'লে চব্জি নহ'লেও হৈ যায় অকল ভাত এতিয়া ভাত পাতিম আৰু বাছ সেয়াই আৰু যদি মানে চব্জি বনালে দাইলো লাগিব সেইটো কাৰণে কেতিয়াবা এনেই অকণমান আৰাম হৈ যায় আৰু এটা বস্তু কাৰী হ'লে মানে আৰাম হৈ যায় আৰু বেলেগ বস্তু নবনালেও হৈছে সেইকাৰণে কেতিয়াবা মনটো ভালো লাগে সদায়তো আৰু দাইল ভাত চব্জি বনায়ে থাকোঁ কেতিয়াবা এখনেই কাৰী নিচিনা বস্তু হ'লে সেইকাৰণে মোৰ ভাল লাগে মানে ইজি হৈ যায় আৰু এইখিনি মই পিঁয়াজ কি কয় পেষ্ট বনাই ল'লোঁ তাৰ পৰা আৰু এইখিনি বিলাহী মই মানে বেছিভাগ যদি ৰাজমা হওক চলে বনালে মই পেষ্ট নবনাওঁ ডাইৰেক্ট মই কাটি পেলি তেনেকৈ বনাওঁ পেষ্টটো মই খুব কমহে বনাওঁ কিন্তু কেতিয়াবা মাজে মাজে বনাওঁ খুব কম আজি পেষ্ট বনাই ল'লোঁ ৰাজমাখিনি মোৰ হৈ আছে আৰু এতিয়া মই ৰাইতাটো বনাই লওঁ মানে গৰমত আৰু ৰাইতাটো যে চবেই খাব লাগে মানে ৰাইতা নহ'লে দৈটো চবেই খাবই লাগে হাজবেণ্ডে কৈ আছে তুমি বোলে এইটো গৰমতে এনেকুৱা মানে একদম উফ আফ কৰি আছা আৰু গৰম আহিবলৈ আছে মই বেছি গম পাইছোঁ আৰু গৰমটো মই পাইছোঁৱে ইয়াত যেনেকুৱা গৰম আহে নহয় মানে ভাবিব নোৱাৰি সেই যোনটো গৰম আহিব এতিয়া সেই গৰমটোতকৈ এইটো গৰম একোৱেই নহয় বাৰু তথাপি আৰু সেইটো গৰমত মানে সেই গৰমটোত এটা ৰুম বা আনটা ৰুম আহিব নোৱাৰোঁ আৰু এনেকুৱা গৰম পৰে ইয়াত মানে ঠাণ্ডাও এক্সট্ৰিম ঠাণ্ডা গৰমো এক্সট্ৰিম গৰম আৰু তথাপি ঠাণ্ডা দিনত যেনেহ'লে অলপ অকণমান হ'লেও সহ্য কৰিব পাৰি মানে চুৱেটাৰটো পিন্ধি ধৰক কিটচেনতো কাম কৰিবলৈ একো বেয়া নালাগে পাকঘৰত কাম কৰিবলৈ কিবাকিবি উল্টা বনাই ভালহে লাগে ঠাণ্ডা দিনত কিটচেনটো কি গৰম হৈ থাকে সেইকাৰণে ভাল লাগে বনাই মেলি ঠাণ্ডা দিনত কিন্তু গৰম দিনততো সেইটো নাই আমাৰ লাঞ্চ হৈ গ'ল ৰেডি হৈ গ'ল এয়া ৰাজমা আৰু ৰাইতা ধানিয়ে তাইতো ভাত নাখায় এই খেলিবলৈ কাৰণে তাৰ ওচৰত বহি লৈছে এয়া দেখিছেনে কি কৰি আছে দেউতাকক দি আছে তুমি নোখোৱা নেকি মাম্মাম ঠিক আছে তেতিয়াহ'লে আমি খাই লওঁ
Hey guys, অকমান শুলো আজি এতিয়া লগত উঠিছো ইমান টোপনি ধৰি আছিলে নহয় আৰু ৰাতিপুৱা একদম সোনকালে উঠা যে সেইকাৰণে কিন্তু আনকালে দিনত হোৱা নহয় কিন্তু আজি কিন্তু শুলো আৰু একদম বিৰাট টোপনি ধৰি আছিলে সেইকাৰণে এতিয়া মই এঘণ্টা শুলো আৰু ভাত খোৱাৰ পিছত এঘণ্টা শুলো তাই নেখায় এতিয়া মই আমটো লৈ আহিছোঁ এতিয়া ফুলত পানী দিওঁগৈ ফুলবোৰ একদম শুকাই গৈছে আৰু মই হাজবেণ্ডক চাহ বনাই দিলোঁ মইতো চাহ নাখাওঁ এতিয়া ইমান গৰম পৰিছে চাহ মানে এনেও মই ইমান চাহ নাখাওঁ মানে কেতিয়াবা মাজে মাজে আৰু খাওঁ ঠাণ্ডা দিনত বাৰু অলপ চলি যায় কিন্তু এতিয়াতো আৰু চাহ খাব এতিয়াতো নোৱাৰি দেখিছেনে কিমান ৰ'দ এতিয়ালৈকে কেইটা বাজিছে 6টা বাজিব হ'ল ৰ'দটো দিয়ে আছে তাকে এতিয়া মই ফুলত পানী দি লওঁ এতিয়া ওলাইছে আৰু এইটো ধৰি লোৱা মই ধানিও পানী দিছে হৈ গ'ল এইটো দিয়ে তেনেকৈ দিয়ে নেকি মুৰ্গী থ'বলৈতো কোল্ড ষ্ট'ৰেজ লাগে বলা এইফালে বলা হৈ গ'ল ধানি হৈ গ'ল আৰু নিদিয়া এয়া দেখিছেনে ধানি নিজৰ গাতে পেলাই ল'লে বতৰটো মানে ৰ'দো দি আছে আৰু এতিয়া বতাহ মাৰিছে আৰু অলপ চিপকৈ বৰষুণ দি আছে কিন্তু ৰ'দটো এৰা নাই আকৌ সেইফালে অকণমান ডাৱৰীয়া নিচিনা এইটো চাইড পূৰা ডাৱৰীয়া কৰিছে এইফালে ভালকৈ দেখা নাই চাগে আমাৰ চাইডতে ৰ'দ দিয়ে আছে এয়া মেঘে গাজিছে বৰষুণ দিব লাগে চিপকৈ দি আছে কিন্তু আৰু এইফালে ধুনীয়া বতৰ কৰি আছে এনেকৈ মাজে মাজে অকণমান এনেকুৱা কৰিলেহে ভাল লাগে নহয় জানো আমাৰ ৰ'দত বিজুলীও মাৰিছে মেঘে গাজিছে বিজুলী মাৰিছে কিন্তু বতাহটো এতিয়া লাহে লাহে অলপ মাৰি আছে ফ্ৰেণ্ডছ ইয়াত বতৰটো এতিয়া পূৰা ডাৱৰীয়া কৰি দিছে বৰষুণ দিলে আকৌ নাইকিয়া হৈ থাকিলে বতাহ মাৰি আছে চিপ বৰষুণ দি আছে আৰু ইয়াতে এতিয়া ৰামধেনু ওলাইছে এইটো ৰামধেনু একদম সেই হোৱাইট বিল্ডিংটোৰ পৰা আমাৰ এইটোলৈকে এইটো ৰেইনব'টো পূৰা এতিয়াহে ভাল লাগিছে এইটো ইমান ধুনীয়াকৈ ওলাইছে ৰামধেনুটো ইমান ধুনীয়া বতাহ মাৰি আছে এফালে বৰষুণ দি আছে চিপকৈ বতাহ মাৰি আছে আৰু ৰামধেনু ওলাইছে বিৰাট ভাল লাগিছে মানে একদম ফ্ৰেছ লাগি গৈছে মানে এইকেইদিন যিহেতু কণ্টিনিউ ৰ'দ দি আছে না বৰষুণ না বতাহ একো নাই এতিয়া বৰষুণৰ বতাহৰ ৰামধেনুটো দেখি একদম ভাল লাগি গৈছে আৰু আজিৰ দিনটো বিশেষ একো নাই এনেদৰে পাৰ কৰিলোঁ আৰু এতিয়া টাইম হৈছে 6টা এতিয়া বাহিৰতে অলপমান বতাহ লওঁ ভালদৰে অলপ বতাহটো লৈ লওঁ কাইলৈ আকৌ দিয়ে নিদিয়ে একো ঠিক নাই সেইকাৰণে এতিয়া ভালদৰে লৈ লওঁ বতাহটো আৰু আজি ব্লগটো মই ইয়াতে শেষ কৰোঁ যদি আপোনালোকে মোৰ আজি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিব লগা নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যন পাই যায় তেতিয়াহ'লে আজিলৈ ইমানেই আকৌ আপোনালোকক পুনৰ লগ পাম এটা নতুন ব্লগৰ লগত
বাই।